Hello friends, welcome to channel Listen Assam. আজি আমি ফাইনেন্স কমিশনৰ বিষয়ে ডিসকাস কৰিম. So let's get started without wasting any time. Okay, first ফাইনেন্স কমিশন কনস্টিটিউশনাল বডি হয়, মানে ভাৰতৰ সংবিধানত ইয়াৰ বিষয়ে লিখা আছে. কোনটো আৰ্টিকলত লিখা আছে? আৰ্টিকল 280. এইটো মনত ৰাখিবা. মাল্টিপল চইচত আহিব পাৰে, কনস্টিটিউশনাল অৰ নন কনস্টিটিউশনাল. প্ৰেসিডেন্ট অফ ইণ্ডিয়া এইটো বনায় 5 বছৰৰ মূৰে মূৰে. ওকে, এটা চেয়াৰমেন থাকে আৰু 4টা মেম্বাৰ থাকে. সেই 4টা মেম্বাৰ কেইটা কোন কোন হয় সেইটো লিখা আছে তোমাৰ. জাজ অফ এটা হাইকোৰ্টত জাজ হ'ব লাগে, ফৰ্মাৰ জাজ. এটা হ'ব লাগে ফাইনেন্স আৰু একাউণ্টছৰ নলেজ থকা মানুহ. এটা হ'ব লাগে ফাইনেন্সিয়েল মেটাৰত এক্সপিৰিয়েঞ্চ থকা মানুহ. আৰু এটা ইকনমিক্সৰ স্পেচিয়েল নলেজ থকা মানুহ. চ' এতিয়া 15 ফাইনেন্স কমিশ্যন হৈ আছে. অলৰেডি 15টা ফাইনেন্স কমিশ্যন আমাৰ মানে ফৰ্ম হৈছে. চেয়াৰমেন হ'ল NK সিং. বাকী মেম্বাৰকেইটাৰ নাম চাই লোৱা. শক্তিকান্ত দাস আমাৰ RBI গভৰ্ণৰ হয়, আৰু বাকী 3টা মেম্বাৰৰ নাম পঢ়ি ল'বা. মেম্বাৰবিলাকৰ নাম মনত নাৰাখিলে হ'ব. জাষ্ট ৰিমেম্বাৰ হু ইজ দ্য চেয়াৰমেন অফ 15 ফাইনেন্স কমিশ্যন, NK সিং. মাথাত বহাই লোৱা. এইটো APSCৰ প্ৰিলিমছত বা মেইনছত কেনেবাকৈ নহ'লে কেনেবাকৈ এইবাৰ অহাৰ সম্ভাৱনা খুব বেছি. কাম কি কৰে একদম মই চিম্পল ভাষাত কৈছোঁ. চেণ্টাৰৰ প্ৰথম কামটো ইংলিছত লিখা আছে, মই অসমীয়াত কৈছোঁ. চেণ্টাৰৰ যিমান টেক্স কালেকশ্যন হয় এক বছৰত, তাত কিমান % ষ্টেটবিলাকে পাব, কিমান % চেণ্টাৰে নিজৰ হাতত ৰাখিব, সেইটো মানে ফাইনেন্স কমিশ্যনে কয়. ছেকেণ্ড, তো কিমান % চেণ্টাৰে ৰাখিব, কিমান % ষ্টেটে পাব, সেই বস্তুটো, সেই পাৰ্চেণ্টেজটো কেনেকৈ ডিটাৰমাইন কৰিব, সেইটো ফাইনেন্স কমিশ্যনে কয়. আৰু থাৰ্ড, ষ্টেটবিলাকৰ লগতো এটা ফাণ্ড থাকে, কনচলিডেটেড ফাণ্ড অফ ষ্টেট বুলি কোৱা হয়. তাৰ পৰা ষ্টেটবিলাকে গাঁও পঞ্চায়তবিলাকক পইচা দিব লাগে. গতিকে এই কনচলিডেটেড ফাণ্ড অফ ষ্টেটটোত পইচা অহা মানে ব্যৱস্থাটো কেনেকৈ বঢ়াব পাৰি যাতে পঞ্চায়তবিলাকে বেছি পইচা পায়, সেইটোও ফাইনেন্স কমিশ্যনৰে কাম. তো জাষ্ট যদি এটা কথা ধৰি তোমাক যে কাম কি ক'বা, যে কিমান টেক্স চেণ্টাৰে ৰাখে, কিমান টেক্স ষ্টেটবিলাকে ৰাখে, সেইটো ফাইনেন্স কমিশ্যনে কয়. ইন ওৱান চেণ্টেন্স, ডু নট ফৰগেট ডেট. আৰু যদি পাহৰি যোৱা, জাষ্ট কেকটোৰ ফটো মনত ৰাখা. এই কেকটোৰ কিমানখিনি চেণ্টাৰে খাব, কিমানখিনি ষ্টেটে খাব, সেইটো ফাইনেন্স কমিশ্যনে কয়. কেকটো কি হ'ল তোমাক টোটেল টেক্স কালেকশ্যন. আৰু 15 ফাইনেন্স কমিশ্যনে ৰিকমেণ্ডেশ্যন দিছে যে টোটেল যিমান টেক্স আহিব তাৰ 41% ষ্টেটবিলাকে ৰাখিব আৰু 59% চেণ্টাৰে ৰাখিব. যদি 100 টকা ইনকাম হয় আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ, তাৰ 59 ৰুপিজ চেণ্টাৰে নিজেই ৰাখিব আৰু 41 ৰুপিজে আমাৰ ষ্টেটবিলাকক দিব. অ'কে, আৰু সেই যে 41 ৰুপিজ ষ্টেটবিলাকক দিব, তাৰতো সকলোবিলাক ষ্টেটে সমান পইচা নাপায়. কিছুমান ষ্টেটে বেছি পাব, কিছুমান ষ্টেটে কম পাব. তো কোনখন ষ্টেটে কিমান পাব সেইটো ফাইনেন্স কমিশ্যনে কয়. আৰু এইটো কেনেকৈ ডিটাৰমাইন কৰা হয়, কেইটামান ফেক্টৰ আছে. চ' পপুলেশ্যন, যিবিলাক ষ্টেটৰ পপুলেশ্যন বেছি, অভিয়াছলি বেছি পইচা লাগিব, তাহাঁতক বেছি পাব. এৰিয়া, ডাঙৰ ষ্টেটক বেছি পইচা লাগে, বেছি পাব. তেনেকৈ বাকীকেইটাও আছে তোমাৰ ফৰেষ্ট আৰু ইক'লজি. যদি ষ্টেট এখনত জংঘল বেছি আছে বা এনভাইৰমেণ্টেল প্ৰটেকশ্যনত বেছি মানে ইম্প্ৰুভমেণ্ট দেখাইছে, তাক কেন্দ্ৰীয় চৰকাৰে অলপ বেছি পইচা দিয়ে. গতিকে আল্টিমেটলি গোটেইকেইটা মিলি পেলাই সেইটো ডিচাইড হয় তোমাৰ. ডেম'গ্ৰাফিক পাৰফৰ্মেঞ্চ, এইটো মানে কি জানা, যদি কোনোবা এখন ৰাজ্যত পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে কিবা নতুন ইনিচিয়েটিভ লৈছে, গতিকে তাৰ কাৰণে অলপ পইচা সেইখন ষ্টেটে বেছি পাব. আৰু ইয়াৰ কোনকেইটা ফেক্টৰৰ কিমান পাৰ্চেণ্টেজ ৱেইটেজ আছে সেইটো ইয়াতে আছে তোমাৰ. এইটো 15 ফাইনেন্স কমিশ্যন চোৱা. 45% ক'ত হ'ব তোমাৰ? ইনকাম ডিষ্টেঞ্চ. 15টো থাকিব পপুলেশ্যনত, 12.5টো থাকিব ব্লু ফৰেষ্ট এণ্ড ইক'লজি. এইকেইটা যদি APSCৰ মেইনছলৈকে যাব পাৰা, এই টেবুলটো মনত ৰাখিব লাগিব. আৰু প্ৰিৰ কাৰণে NK সিং, কনষ্টিটিউশ্যনেল বডি, আৰ্টিকল 280 আৰু মেম্বাৰকেইটাৰ কোৱালিফিকেশ্যন কি হ'ব লাগে, সেইখিনি মনত ৰাখিলে যথেষ্ট হ'ব বুলি মই ভাবোঁ. আৰু ইয়াত চোৱা, এইটো 41%, যোৱা বছৰ 42% আছিল. কিন্তু আমাৰ এখন নতুন ষ্টেট হ'ল ন, এইটো জম্মু কাশ্মীৰত ভাঙি কিনে তোমাৰ 2খন কৰা হ'লে কাৰণে এটা কমাই 41 কৰা হ'ল. অ'কে, মনত ৰাখিবা, এইটো প্ৰি আহিব পাৰে. 41 ৰুপিজ ষ্টেটবিলাকে পাব পাৰ্চেণ্টেজ মানে, আৰু বাকী 59 চেণ্টাৰে নিজৰ লগত ৰাখিব. অ'কে, থেংক ইউ. যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব.